হাই এভৰিৱান, এয়া পকা পকা জলকীয়া। এয়া ঘৰৰ গছৰ জলকীয়া ছিঙিবৰ কাৰণে আহিছো। চাওকচোন, মই যিমান ওখ মোতকেও ইমান ওখ এয়া গছজোপা হৈছে, আৰু তাতে ইমান পকা পকা জলকীয়া লাগি আছে। এয়া ছিঙি আছো, এয়া একদম পুৰা ইমান ওখ। এবাৰ পাতে ছিঙি আহিল। এতিয়া ভাবিছো জলকীয়াটো ইমান ধৰি লওক খাব কাৰণে নোৱাৰি, কাৰণ 4-5 জোপামান আমাৰ জলকীয়া আছে। বহুখিনি ইয়াতে সাৰ পাইছে যে। এয়া চাওক, তলতো একদম পুৰা ধুনীয়াকৈ এয়া লাগি আছে। ইমানখিনি তলৰ পৰা লাগিছে, এয়া গোটেই একদমেই ওপৰলৈকে লাগিছে, তাতে ৰাস্তাৰ কাষত। এতিয়া জলকীয়াখিনি আজি ছিঙিছো ধুনীয়াকৈ। মানে এই জলকীয়াখিনি আমি আচাৰ বনাই কিনে ৰাখিব লাগিব। এয়া চাওক কিমান লাগি আছে। এয়া ছিগিম এতিয়া আমি। তাকে অকণমান আপোনালোকক দেখাই দিলো। ঘৰৰ জলকীয়া, একদম পকা পকা জলকীয়া, একদম দেখিলে খাওঁ খাওঁ লাগে। গোন্ধটো একদম পুৰা ধৰি যায়, একদম মলমলাই যায়। দেখালো দেই আজি। বাই বাই।